হেল্ল' গাইজ, বহুত দিনৰ মূৰত এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। বহুত দিন ব্লগ অহা নাই কাৰণ মোৰ এক্সাম আহি আছে, মানে অলপমান গেপ দিলোঁ তাৰ কাৰণে। তো আজি এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি প্লেনটো মানে হ'ল আপোনালোকক কিছুমান পিকনিক স্পট দেখুৱাম, যিহেতু পিকনিকৰ ছিজন আহি আছে। তো তাত আপোনালোকে পিকনিক খাব আহিব পাৰিব। তো লগতে ধ্ৰুৱ ভাই কান্দ যাব লাগে, লৰঘাটক গেলি ধ্ৰুৱ ভাই ৰেডি হৈ আছে বোলে। আজি গাইজ কিবা তাৰ মানে বান্দৰবিলাকৰো তাৰ মানে সভা চভা আছিল বোধহয়, সভা চাবা গৈছিল। চাওকচোন কিমান ঝাক পাতি আহিছে চলি পুলি লৈ বকাত, আৰু ইটো ইগনৰে কৰিছে, গুৰুত্বই দিয়া নাই মোক। কি চিকনা হৈছে বহুত চিকনা। আৰু বাকী কওঁ, খবৰ পাতি কেনে? আছো আৰু জিন্দা আছো ভাই। গাঁও কেইদিন ধোৱা নাই, সঁচা কথা কওঁ। গা মই 1 বছৰে হ'ব আৰু। 1 বছৰে হ'ব। 1 বছৰ আৰু গাইজ গাঁও নোধোৱাকে থাকবা পাৰে না। ই হাতীৰ চামাৰৰ দৰে হৈ গৈছে বোধহয় গাঁওটো। চাহ আৰু গাইজ বহুত ঠাণ্ডা পৰিছে না আজিকালি। আপোনালোকে এটা কথা ক'বচোন, কমেণ্টত জনাই দিব, তাই কিমান দিন গাঁও ধোৱা নাই। কি বোলে 1 বছৰে হ'ল গাঁও ধোৱা নাই, আৰু মোৰ বাৰু 1 দিন হ'ল দেচোন, সেইটো বাৰু বেলেগ কথা। তো আজি পিকনিক প্লেচ দেখুৱাম, য'ত আপোনালোকে এনজয় কৰি পুৰা তাৰমানে সাগৰৰ বীজ থকাৰ দৰে অনুভৱ কৰি খানা খাব পাৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি আহি মানে চান্দুবীৰ ওচৰে পালোঁ। পাই কিনে ইয়াত লিখাই আছে টুৰিষ্ট লজ চান্দুবী ইফালে, আৰু ইফালে ৱেলকাম টু চান্দুবী লোকেল হোমষ্টে, কেম্পিং, চাইকেলিং, ট্ৰেকিং, ব'টিং আৰু এথেণ্টিক ফুড এণ্ড কালচাৰ। এইবোৰ তাৰমানে ইফালে পাব আৰু আপোনালোকে। তো যাই থাকোঁ আগলৈকে। আমাৰ মেইন ডেষ্টিনেশ্যন এতিয়া প্ৰথম হ'ল ৰাণীখামাৰ। ৰাণীখামাৰলৈকে যাই থাকোঁ বলক। তো ইয়াত পষ্টাৰখন দেখিব পাৰে, ৰাণীখামাৰ ইফালে যাব লাগিব আৰু চান্দুবী ইফালে। কি হ'ল তোৰ? পেচাব কৰা লাগছি ন, পেচাব কৰি দেও। তো গাইজ বেছি নাই আৰু ৰাণীখামাৰক গেলি অলপমান আছে। বাৰেগাঁৱৰ ৱাটাৰফলৰ যোনটো না সুমি যোৱা ৰাস্তাটো, সেইখিনি পাৰ হৈ যাব লাগিব। আৰু বেষ্ট পিকনিক প্লেচ আমাৰ নিয়াৰ বাই গুৱাহাটীৰ ওচৰতে, তাৰমানে গুৱাহাটীৰ ওচৰতে। তো এতিয়া বাৰু মোটা চোটা হৈ গ'ল, ধ্ৰুৱ ভাই হাগিও ল'লা। তাৰপিছত এতিয়া যাব লাগে আৰু জাষ্ট। তো যাই থাকোঁ না কি কয়। তো গাইজ আহি একেবাৰে ৰাণীখামাৰৰ মানে শেষ প্লেচখিনিলৈকে আহি পালোঁ। তো বাইকখন ইয়াত পাৰ্ক কৰি থৈ দিলোঁ, আৰু আপোনালোকক এতিয়া ইয়াৰ নাজাৰা দেখুওৱা এবাৰ, ভিউটো চাই লওক এবাৰ। তো একদম ডাউকি ফিলিং পাব আপোনালোকে ইয়াত আহি, লগতে বীচ, চামুণ্ডাৰ কা বীচ। তো সেইটো ফিলিংটোও পাব। ইয়াত বালিবোৰত খানা খাব পাৰিব, আৰু তাত বিভিন্ন ধৰণৰ নাং আছে, নাংবোৰতো উঠিব পাৰিব। তো গাইজ তলৰ ফালে নামি যাওঁ আৰু আপোনালোকক দেখুৱাম আৰু কেনেকুৱা ধৰণৰ পিকনিক খাৰ কাৰণে কেনেকুৱা আপত আপোনালোকে ভাবিব এবাৰ। আৰু ইয়াত মানে নাঙে নাং ভৰ্তি হৈছে, সেই লিটিল লিটিল মাছ পৰে ইন দ্য আণ্ডাৰগ্ৰাউণ্ড অফ পানী ৱাটাৰ। মাৰ 1 2 গেল। এইবাৰ আমি নাৱত উঠিলোঁ, চাব পাৰে আপোনালোকে। এইখন নাৱত উঠিলোঁ, নাৱৰীয়া এজন পিছফালে আছে, চাব নেকি? আপোনালোকে দেখা পাব পাৰে, মই এতিয়া পানীত নামি আহিছোঁ বাৰু। আপোনালোকে চাওকচোন কিমান ক্লিয়াৰ পানীখিনি ইয়াৰ। তো ক্লিয়াৰ মানে উঠি আহিলোঁ দিয়ক, ঠাণ্ডা না পানীখিনি। তো এইবোৰ পাৰতে তাৰমানে আপোনালোকে পিকনিক খাব পাৰে, এই নদীটোৰ পাৰতে। তো গাইজ ইয়াতে এখন ধুনীয়া ৰিজৰ্টো আছে, পাৰ্কৰ দৰে বনাই থৈ দিছে। আপোনালোকক দেখুৱাই আছোঁ, পিছফালে আছে, এইখন চাব পাৰে। তো ভিতৰলৈ যাওঁ। আৰু ইফালে ধুনীয়া ধুনীয়া ফুলৰ বাগিচা আছে, এইবোৰ ফুল চাওক। আৰু ইফালে অমিতাও আছে, অমিতাৰ গছ, আফ্ৰিকান পাইন। ইফালে নদীটো আছে, আৰু এইবোৰ বালিচৰবোৰ। ৰিজৰ্ট মানে এখন ক'বলৈ গ'লে ধাবা হয়। আৰু ইয়াত কিবা বস্তু অৰ্ডাৰ দিলে বোলে, মানে মিৰ্জাৰ পৰাই আপোনালোকে ফোন কৰি ক'ব লাগিব, তেতিয়া বনাই থৈ দিয়ে সিহঁতে। তো তেনেকৈ অৰ্ডাৰ দিব লাগে। তো ইয়াত খাদ্যটো অৰ্ডাৰ দি আপোনালোকে এইবোৰত খাব পাৰিব। ইয়াত কিছুমান ঘৰ বনাই থৈ দিছে বাঁহৰ, তো এইবোৰত খাব পাৰিব। আৰু এইবোৰ ধুনীয়া ধুনীয়া ফুলৰ পুলি ইয়াত পুতি থৈ দিছে, লগতে কিছুমান শাক পাচলিৰো খেতি কৰিছে ইয়াত। এইবোৰ চাওক, এইবোৰ বেঙেনা গছ, এইবোৰ বেঙেনা লাগি আছে। এই ডাঙৰ বাংনাটো যোনটো মানে ভলা বাংনা। আৰু মানে এই নদীটোৰ কাষতে আপোনালোকে এনেদৰে ভলীবলো খেলিব পাৰে ইয়াত আহি। তো ইয়াত আপোনালোকে পিকনিক খাব আহক, মানে একদম গোৱাত খোৱা যেন ফিলিং পাব। চাওক এবাৰ ঠাইখিনি চাৰিওফালে। অলপমান আগুৱাই আহিলোঁ, অলপ আহি কিনে আপোনালোকক সম্পূৰ্ণ ভিউটো দেখুৱাবৰ কাৰণে ঘূৰি আছোঁ আৰু। তো গাইজ আপোনালোকক দেখুৱাই দিলোঁ 1 নম্বৰ বেষ্ট প্লেচ
পিকনিক প্লেচ। তো এইটোৱে আছিল ৰাণীখামাৰ পিকনিক স্পট, চান্দুবিৰ ওচৰতে হয়। আপোনালোকে আহিব পাৰিব, গুগল মেপত মাৰি দিলে আপোনালোকক লোকেশ্যন দেখাই দিব। এতিয়া ফটো উঠাই আহিছোঁ। দেখিলে আপোনালোকক মই মানে আপোনালোকক ধুনীয়াকৈ প্লেচখিনি দেখুৱাবৰ কাৰণে আহিছিলোঁ, কিন্তু কি কৰি দিলে। তো কি ক'ম আৰু, উপায় নাই। এনেকুৱা মদহী মানুহ থাকে ওচৰে পাজৰে পিকনিক প্লেচৰ ওচৰত। তো ইয়াত এনেদৰে মদ খাই কিনে উৎপাত কৰিব নালাগে। গাড়ীখনৰ এতিয়া ধুব ভাই চাই আছে কি হ'ল। তো এইবোৰ চাব পাৰে ক্ৰেছ হ'ল আৰু ক'ৰবাত কিবা ঘটককে উঠিও কিবা ভাংছে নেকি, ইফালে তেল না পানীয়ে বসছি গাইছ। মানে ইয়াৰ কাৰণে এটা কমেণ্ট হবাই লাগব গাইছ। মানে ই চলতে আজি বহুতখিনি হেল্প কৰিছে। কাজিয়াখন ভাঙাৰ বেৰে লগতে মানে গাড়ীখন ঠেলিয়াৰ বেৰে বহুতখিনি হেল্প কৰিছে। এইবোৰ চিন দেখাই পাব, তাৰ পৰা গাড়ীখন এনেকৈ লৈ আহি হয়দি উঠাই দিছোঁ। এতিয়া উপায় নাই, কি কৰিব আৰু। এতিয়া চান্দুবি বিললৈকে যাই থাকোঁ নাই শিখৰ খা কুকুৰ। তো দেখিছা গাইছ, দেখিছা এয়া আমাৰ ৰাহুল ছাৰে শিখৰ মিক্স কৰিব আৰু এই কুকুৰ কেইটা চাই আছে। মানে এনেকে মিছ কৰে, কেনেকে মিছ কৰে জানো ন? এনেকে মিছ কৰে চাওক। তো মিছ কৰি ল'বি, এনেকে ললি না, এনেকে তুলসী পেকেটত পেলাই দিবি, তাৰপিছত এনেকে ল'বি চা। এই এনেকে ল'বি, লৈ কিনে এনেকে জোৰে জোৰে চাকাবি, এনেকে জোৰে জোৰে চাকাবি। শুন তই নিজে খা। হা অলপ খা, বেছি নাখাবি, অলপ হা। তো গাইছ মানে এতিয়া য'ত মানে চান্দুবি মেলাখন হয় তালৈকে যাম এতিয়া। তো চাই থাকক। মেলা হলি তাৰমানে ইয়াত গাড়ীবোৰ ৰাখি থৈ দিয়া হয়। হলি কি মানে গাইছ 2023ৰ 1 তাৰিখৰ পৰা মানে প্ৰথম 1 তাৰিখ জানুৱাৰী 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে ইয়াত মেলা হয়। তো খচ্চৰ কিবা কিবি বনাই আৰম্ভ কৰিছে আৰু। তো গাইছ ইয়াতে মানে বহি কিনে আৰু বনৰীয়া হাঁহে চাই আছোঁ আৰু অলপ টাইম। তো গাইছ 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে ইয়াত এখন মেলা হ'ব। জানুৱাৰী 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে নতুন বছৰত। তো গতিকে সকলোৱে আহিব মেলা চাবলৈ। তো গাইছ আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম অতি শীঘ্ৰে। মানে মোৰ পৰীক্ষা চলি আছে না, তাৰ কাৰণে তাৰমানে মই বেছি ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই। এইবাৰ কিন্তু আপোনালোকক ৰেগুলাৰ ভিডিঅ' দিবৰ চেষ্টা কৰিম। তো ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। সোনকালে এই বছৰতে 1K কৰি দিয়ক। ধন্যবাদ, টাটা বাই বাই।